বোলবম এটি আধ্যাত্মিক শোভা। বোলবম কেৱল এটা শব্দ নহয়, ই যে জানি ভৰিৰ খোজত যেতিয়া বাজি উঠে বোম বোম ভোলে, ভক্তিৰ সুৰতি ডোলে, কান্ধত লৈ পবিত্ৰ কাৱাৰ, বুকুত লৈ অসীম বিশ্বাস, শিৱময় হৈ পৰে ভক্তিৰ প্ৰতিটো পল, প্ৰতিটো উশাহ। শাওনৰ সেই পবিত্ৰ দিনটি 2026, যেতিয়া আকাশৰ মেঘে ধৰালৈ নামিব শীতল ধাৰা, ধৰিত্ৰী হ'ব সেউজীয়া, সৃষ্টি হ'ব আত্মহাৰা। সেই পবিত্ৰ ক্ষণতেই আৰম্ভ হ'ব ভক্তিৰ এই মেলা, যাত্ৰাৰ শুভ আৰম্ভণি 2026 চনৰ 31 জুলাই, শাওনৰ প্ৰথম প্ৰভাত। বিশেষকৈ শাওনৰ সেই সোমবাৰত 3, 10, 27 আৰু 24 আগষ্ট তাৰিখ, যেতিয়া প্ৰকৃতিয়ে মৌন ব্ৰত ল'ব, ভক্তৰ অঞ্জলিয়ে শিৱলিংগত ভক্তিৰ মৌ বৰষাব। যাত্ৰাৰ কাব্যক নিয়মসমূহ। এই যাত্ৰা শৰীৰৰ নহয়, ই যেন মনৰ এক পবিত্ৰ স্থান। ইয়াক পালন কৰিব লাগিব কিছু সুভাষিত নিয়মেৰে। এক পবিত্ৰ নদীৰ নীলাঞ্জনা। প্ৰথমে কোনো পাত্ৰ নদীৰ ঘাটত থিয় হৈ মনৰ সকলো কলুষতা ধুই ঘটত তুলি ল'ব লাগিব পবিত্ৰ জল। যেনেকৈয়ে ত্ৰেতাযুগত পৰশুৰামে আনিছিল গংগাৰ পবিত্ৰ ধাৰা, আপুনিও ঠিক তেনেদৰেই তুলি ল'ব লাগিব ভক্তিৰ শোভা। 2. মাটি স্পৰ্শ নকৰা কাবৰৰ অভিমান। কাবৰত পানী ভৰোৱাৰ পিছত সি হৈ পৰে অত্যন্ত পবিত্ৰ। তাক ভূমিৰ ধূলিত থ'ব নোৱাৰি, কাৰণ সি যে মহাদেৱৰ চৰণলৈ বুলি থকা এক উৎসৰ্গিত অক্ষ। ভাগৰ লাগিলে তাক গছৰ ডালত আঁৰি দি জিৰণি ল'ব, কিন্তু ধাৰাৰ মাটিত স্পৰ্শ কৰিব নোৱাৰিব। 3. গেৰুৱা ৰং আৰু খালী ভৰিৰ খোজ। ভৰিত কোনো আৱৰণ নাথাকে, খালী ভৰিৰে কাঁইট পাথৰ নেওচি খোজ ল'ব লাগিব। গাত থাকিব গেৰুৱা বস্ত্ৰ, যি ৰং ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। মুখেৰে কেৱল উচ্চাৰিত হ'ব নমঃ শিৱায়, বম বম ভোলে। 4. মনৰ নিৰামিষ পবিত্ৰতা। আহাৰৰ হ'ব সম্পূৰ্ণ সাত্ত্বিক, মন হ'ব ক্ৰোধ আৰু হিংসাৰ পৰা মুক্ত। কোনো নিচা বা কটু বাকীৰ স্থান নাই ইয়াত। মনটোক এটা পবিত্ৰ মন্দিৰ কৰি তুলিব লাগিব। 5. জলাভিষেক। যাত্ৰাৰ শেষত যেতিয়া আপুনি ভগৱান শিৱৰ দেৱালয় পাব,
হেঁপাহৰ সেই পবিত্ৰ পানীখিনি শিৱলিংগত ঢালি দিব। সেই চকুলো আৰু পানীৰ মিশ্ৰণেই হ'ব আপোনাৰ ভক্তিৰ শ্ৰেষ্ঠ ঐক্য। শাওনৰ বৰষুণজাকৰ দৰেই পবিত্ৰ হওক আপোনাৰ এই যাত্ৰা। মহাদেৱৰ আশীৰ্বাদেই আপোনাৰ জীৱনৰ কোণ অনুকোণ পোহৰাই তোলক। বম বম ভোলে, হৰ হৰ মহাদেৱ।